মই শশাংক ভট্টাচাৰ্যই মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ চেনেলটো প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। লগতে আগলৈ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইবৰ কাষত থকা ন'টিফিকেশ্যন বেলটো বজাবলৈ নাপাহৰিব। আজি বনাম কোনো পেকেট মছলা ব্যৱহাৰ নকৰাকৈ অতি চিম্পুলকৈ কম সময়তে প্ৰেছাৰ কুকাৰত ছাগলী মাংস। এতিয়া মই ল'লোঁ এটা বিলাহী, দুটা পিঁয়াজ, দুটা কেঁচা জলকীয়া, 15 ফুটামান নহৰু, 1 ইঞ্চি আদা, 5টা লং, দুটা সৰু ইলাচি, এটুকুৰা ডালচেনি, 1 চামুচ ধনিয়া গুটি আৰু 1 চামুচ জিৰা গুটি। এতিয়া মই জলকীয়া, নহৰু, আদা, গোটা জিৰা আৰু গোটা ধনিয়াখিনি এটা একেলগে পেষ্ট বনাই ল'ম। এইদৰে এটা পেষ্ট বনাই ল'লোঁ। আৰু গৰম মছলাখিনি ইলাচি, লং, ডালচেনি আৰু জালুক এইকেইটা একেলগে মই গুড়া কৰি ল'ম। এতিয়া গৰম মছলাখিনি মই এইদৰে গুড়া কৰি ল'লোঁ। এতিয়া মই বিলাহীটো স্লাইচকৈ কাটি ল'লোঁ আৰু এটা পিঁয়াজ স্লাইচকৈ কাটি ল'লোঁ আৰু এটা পিঁয়াজ অকণমান ডাঙৰকৈ ডোখৰকৈ কাটিলোঁ আৰু এটা আলু লৈ ল'লোঁ। এতিয়া মই 250 গ্ৰাম মাংস লৈছোঁ, ছাগলী মাংস। ইয়াতে আলুটো দি দিলোঁ, ডাঙৰকৈ কটা পিঁয়াজটো দি দিছোঁ, আধা চামুচ হালধি পাউডাৰ দি দিম, জোখ অনুপাতে অলপ নিমখ, অলপমান কেঁচা মিঠাতেল দি দিছোঁ ইয়াতে, আৰু পেষ্ট বনাই থোৱা আদা নহৰুৰ পেষ্টখিনি দি দিছোঁ। বাকী মই কোনো ধৰণৰ বেলেগ মছলা ইয়াত ব্যৱহাৰ নকৰোঁ। এতিয়া এইখিনি ভালদৰে মই সানি পেলাই মিক্স কৰি ল'ম। মেৰিনেট কৰাৰ পিছত এতিয়া মই এইখিনি এঘণ্টাৰ বাবে ৰাখি থ'ম। এঘণ্টা হৈ যোৱাৰ পিছত এটা প্ৰেছাৰ কুকাৰত এতিয়া মই অলপ তেল দিম। তেলখিনি গৰম হ'লে এচামুচ চেনি দি দিম। চেনিখিনি ৰঙা হোৱাত ইয়াতে মই আধা চামুচ গোটা জিৰা দি দিছোঁ, এটা শুকান জলকীয়া আৰু এটা তেজপাত। এতিয়া এইখিনি এইদৰে আধা মিনিটমান সময় মই ভাজি ল'ম। আধা মিনিটৰ পিছত মই ইয়াতে স্লাইচকৈ কাটি থোৱা পিঁয়াজটো দি দিলোঁ। এতিয়া পিঁয়াজটো এইদৰে মই কম জুইতে 3 মিনিটমান সময় ভাজি ল'ম। 3 মিনিটমানৰ পিছত অলপ ব্ৰাউন হোৱাৰ ষ্টাৰ্ট হৈ গৈছে আৰু চেনিখিনিও পিঁয়াজৰ ৰংটো দেখিছে কি ব্ৰাউন কালাৰ আনি দিছে। এতিয়া আমি ইয়াতে কাটি ৰখা বিলাহীটো দি দিছোঁ। এতিয়া এইখিনি আকৌ ভালদৰে মিক্স কৰি কম জুইতে ঢাকনাখন লগাই মই বিলাহীটো ভালকৈ সিজালৈকে ভাজি থাকিম। ইয়াতে অকণমান মই নিমখ দি দিছোঁ, তেতিয়া বিলাহীটো ধুনীয়াকৈ গলিব। এয়া আমি 5 মিনিটমান সময় ভাজিলোঁ, মাজে মাজে লৰাই আছিলোঁ। এতিয়া চাওক আমাৰ পিঁয়াজখিনি আৰু বিলাহীখিনিও ধুনীয়াকৈ গলিছে। এতিয়া আমি ইয়াতে মেৰিনেট কৰি থোৱা মাংসখিনি দি দিম। মাংসখিনি দি পেলাই ভালদৰে মিক্স কৰি তাৰপিছত আমি মাজে মাজে লৰাই থাকি টোটেল 20 মিনিটমানৰ কাৰণে ভাজিম। আমাৰ ভজা প্ৰায় 20 মিনিটমান সময় হৈ গৈছে, মাজে মাজে লৰাই আছিলোঁ। এতিয়া আমাৰ মাংসখিনি তলত ধুনীয়াকৈ এয়া পানীখিনি শুকাই গৈছে। এতিয়া আমি ইয়াতে পানী দি পেলাই মই 5টা হুইচেল মৰাই দিম। আপোনালোকে যেইটা মৰাই আপোনালোকৰ হিচাপত মৰাব, 4টা মৰালেও হ'ব। এতিয়া ভালদৰে মিক্স কৰি ঢাকনাখন মৰাই আমি হুইচেল মৰাই ল'ম। আমাৰ প্ৰেছাৰ কুকাৰৰ চিটি গ'ল। এতিয়া আমি খুলি চাওঁ, মাংসখিনি দেখিছে ধুনীয়া ৰং এটা আহিছে, মছলা দিয়াৰ নিচিনা। সেইকাৰণে চেনি আপোনালোকে যেতিয়া ৰঙা কৰি ভাজি ল'ব তেতিয়া এই কালাৰটো আহে, গম নাপায় যে মছলা দিছে নে নাই দিয়া। এতিয়া মই এইদৰে এখন কেৰাহী গৰম কৰিছোঁ। কেৰাহী গৰম কৰি পেলাই কুকাৰৰ পৰা মাংসখিনি কেৰাহীত ঢালি দিছোঁ। এতিয়া এইখিনি আকৌ অলপ উতলাই ল'ম। এয়া আমাৰ ভালদৰে উতল আহি গৈছে। এতিয়া আমি পিচি ৰখা গৰম মছলাখিনি ইয়াতে দি দিছোঁ আৰু লগতে অলপ কচুৰি মেথি, এইটো অপশ্যনেল হয়, আপোনালোকৰ যদি নাথাকে কোনো কথা নাই, নিদিলেও কথা নাই, দি দিছোঁ। এতিয়া আকৌ 1 মিনিট উতলাই পেলাই গেছটো বন্ধ কৰি দিম। এয়া আমাৰ 1 মিনিট হৈ গ'ল, এয়া আমাৰ তৰকাৰী হৈ গৈছে। এতিয়া গেছটো বন্ধ কৰি দিওঁ। এয়া চাওক আমাৰ আঞ্জাখিনি কি ধুনীয়া এটা কালাৰ আহিছে আৰু বৰ ধুনীয়া হৈছে। মোৰ চিম্পুলকৈ বনোৱা ছাগলী মাংস তৈয়াৰ হৈ গ'ল। এয়া আপোনালোকে এনেকৈ বনাই খাওক। মছলা নিদিয়াকৈ খালে পেটৰ কাৰণেও বহুত ভাল, আমাৰ শৰীৰৰ কাৰণেও ভাল। তো আপোনালোকে এনেকৈ বনাই খাওক আৰু মোক জনাব কেনেকুৱা পালে। আৰু এইটো খাবলৈও বৰ টেষ্টি হয়।
পুনৰ লগ পাম আন এক ৰেচিপিৰ সৈতে। মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।